চিকেন কাৰী বনাবলৈ মই ইয়াত লৈছোঁ আধা কেজি চিকেন, তাৰ পাছত এচামুচ মিঠাতেল, লগতে প্ৰয়োজন অনুসৰি হালধি আৰু অলপমান মিট মছলা। এতিয়া আমি এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। তাৰপিছত মেৰিনেট হ'বৰ বাবে 2 ঘণ্টামান ফ্ৰিজত ৰাখি দিলোঁ। তাৰপিছত আমি লৈছোঁ এটা বিলাহী, 2টা পিঁয়াজ, এটা জলকীয়া, এডোখৰ আদা আৰু 3 ডোখৰ ডাঙৰ চাইজৰ নহৰু। এতিয়া আমি বিলাহীখিনি কাটি লৈ মিক্সাৰ জাৰ এটাত দি দিছোঁ আৰু এইখিনিৰ পৰা আমি ধুনীয়াকৈ পেষ্ট বনাই ল'ম। এতিয়া বিলাহী পেষ্টখিনি আমি এখন প্লেটত ৰাখি দিছোঁ আৰু তাত পিঁয়াজখিনি সৰু সৰুকৈ কাটি দি দিছোঁ, লগতে নহৰু, জলকীয়া আৰু আদা ডোখৰো কাটি দিছোঁ। এতিয়া তাত অলপমান পানী দি আমি এইখিনিও এটা ধুনীয়াকৈ পেষ্ট বনাই ল'ম। এতিয়া প্ৰয়োজন অনুসৰি কেৰাহীত মিঠাতেল দি লৈছোঁ, তাৰপিছত দিছোঁ 2টামান পাঁচফোৰণ। এতিয়া বিলাহী পেষ্টখিনি দি দিছোঁ, এইখিনি তাৰ কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ব লাগিব। তাৰপিছত আমি তাত দি দিছোঁ প্ৰয়োজন অনুসৰি নিমখ। এতিয়া তাত চিকেনখিনি দি দিছোঁ, এইখিনি আমি ভালদৰে ভাজি ল'ব লাগিব। এইখিনি মই ঢাকোন দি ভালদৰে ভাজি ল'লোঁ। এতিয়া দেখিছেনে অলপ অলপ ভজা হৈ গৈছে। তাৰ পাছত আমি ইয়াত পিঁয়াজৰ পেষ্টখিনি দি দিছোঁ। এতিয়া পিঁয়াজখিনিও আদা, নহৰু আৰু পিঁয়াজৰ কেঁচা গোন্ধ যোৱালৈকে চিকেনখিনিৰ লগত ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব। ময়ো একেধৰণে এইখিনি ফ্ৰাই কৰি লৈছোঁ, মাজতে ঢাকোন লগাই লগাই ভাজি আছোঁ। এইদৰে কৰিলে গ্ৰেভিটো যথেষ্ট পৰিমাণে ডাঠ হয়। তাৰপিছত মই দিছোঁ অলপমান চিকেন মছলা আৰু ৰেড চিলি পাউডাৰ। এইখিনি পুনৰ লৰাই আছোঁ। দেখিছেনে এইখিনিৰ পৰা একেবাৰে তেল ওলাই গৈছে। এতিয়া আমি ইয়াত প্ৰয়োজন অনুসৰি পানী দি লৈছোঁ, যাতে চিকেনখিনি ভালদৰে সিজি যায়। এতিয়া এইখিনি আমি উতলিবলৈ দিম। আপোনালোকে পানীখিনি নিজৰ জোখত দি ল'ব পাৰিব। দেখিছেনে গ্ৰেভিটো কিমান ধুনীয়া হৈছে। আমাৰ চিকেন কাৰী প্ৰায় ৰেডি হৈ গ'ল। এতিয়া মই গেছটো নমাই দি এইখিনি বাতি এটাত উলিয়াই লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।